নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ৱেলকাম বেক টু মাই মিনি ব্লগ। আকৌ আজি আপোনালোকৰ মাজলৈ পুনৰ এটা মিনি ব্লগ লৈ আহিছোঁ। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এইফালে দেখিছেনে কোমোৰাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। মই ভাবিছোঁ আজি এটা ৰেচিপি বনাওঁ, হাঁহ আৰু কোমোৰা আলু সৈতে এটা ৰেচিপি। তো আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, চাই থাকক। এইফালে কোমোৰাকেইটা কাটি মেলি মই ধুই ল'বলৈ গৈছোঁ। আৰু এইফালে মই টেপটো চলাই কোমোৰা আলু ধুই লৈছোঁ। আৰু এইফালে ভালকৈ ধুই মেলি কোমোৰাৰ পিচকেইটা অলপ ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ। আৰু এইফালে পিঁয়াজখিনি কাটি ল'লোঁ। নহৰুকেইটা পিচিবলৈ আছে। এইফালে আছে পিঁয়াজ, আৰু এইফালে আছে নহৰু, আৰু এইফালে আছে কোমোৰা আৰু আলু। আৰু এইফালে কি দেখিছেনে? হাঁহৰ মাংস। আৰু এইফালে ৰ'ব এক ছেকেণ্ড, এনেকৈ মই কেমেৰাটো দেখাই দিছোঁ। এইফালে দেখিছেনে? এয়া হৈছে হাঁহৰ মাংস। হাঁহৰ মাংস কাৰ কাৰ প্ৰিয় হয় জনাব, আৰু যোনে যোনে ভাল পায় হয়তো খাওঁ খাওঁ লাগিছে। আৰু এইফালে কুকাৰটো পাতি ল'লোঁ। মই ভাবিলোঁ আজি কেৰাহীত নহয় কুকাৰতে বনাওঁ। তো কুকাৰত বনাইছোঁ। এইটো একচুৱেলি মই যেনেকৈ বনাওঁ মানে সেইটো ষ্টাইলত মই দেখাইছোঁ। আৰু এইফালে মই দি লৈছোঁ পাঁচফোৰণ দুটামান, বেছি নহয়, আৰু অকণমান মেথি গুটি দি লৈছোঁ। পাঁচফোৰণটো একচুৱেলি পিচি দিলে বেছি ভাল হয়, কিন্তু মোৰ ইয়াত একো মানে তেনেকুৱা হেৰি নাই, মানে সুবিধা নাই। তো সেইকাৰণে মই গোটাকৈ দিলোঁ। আৰু এইফালে পিঁয়াজ দি ল'লোঁ। পিঁয়াজখিনি মই গোল গোলকৈ কাটি ল'লোঁ। এইটো মানে মোৰ ষ্টাইলত কাটি লৈছোঁ। আৰু পিঁয়াজটো মই এনেকৈ দি ভাল পাওঁ, তো সেইকাৰণে এনেকৈ দি দিছোঁ পিঁয়াজটো। আৰু এইফালে অকণমান ৰঙচুৱা হ'বলৈ দিম, অকণমান লৰাই দিছোঁ পিঁয়াজটো। আৰু পিঁয়াজৰ লগতে মই নহৰু দি দিলোঁ। নহৰু কেইফিটা দি মেলি অকণমান লৰাই মেলি দিছোঁ। অলপ ৰঙচুৱা হ'বলৈ দিব লাগিব। আৰু এইফালে হাঁহৰ মাংসখিনি দি দিম এতিয়া। ৰঙচুৱা হৈ গ'ল যিহেতু, সেইকাৰণে মই এতিয়া দি দিম হাঁহৰ মাংসখিনি। একেবাৰে পিঁয়াজটো দেৰি যাব দিব নালাগে, নহ'লে বেয়া লাগিব খাই। আৰু সেইকাৰণে দি ল'লোঁ, অকণমান ৰঙচুৱা হওঁতে দি দিলোঁ। আৰু দি মেলি এইখিনিত নিজৰ জোখমতে, তাই মানে ঘৰৰ পৰা লৈছিলে হাঁহৰ মাংসখিনি গৰম কৰি থোৱা হয়, আকৌ সেইকাৰণে বনাব লগা হৈছে। আৰু এইফালে দি নিমখ হালধি নিজৰ জোখত দি ল'লোঁ। আৰু এনেকৈ লৰাই দিছোঁ। এয়া দেখিছেনে? মোৰ পূৰা সিজি গ'ল, মানে সিজি গ'ল আৰু মাংসটো। আগৰ পৰা অকণমান সিজা আছিলে, আৰু এতিয়া বেছি ভালকৈ সিজি গ'ল। এইফালে কোমোৰা আৰু আলু দি দিছোঁ ইয়াতে। মাংসখিনি অকণমান ফুটিব দিলোঁ, তাৰপাছত দিছোঁ কোমোৰা আৰু আলু। এইফালে মই লৰাই মেলি দিছোঁ মাজে মাজে। বস্তুখিনি ইমান মাইণ্ড নকৰিব গাইজ, একদম মানে ভাগৰ জোগৰ লাগে। তো ইমান পটককৈ মানে ঠিকেই থাকে, আকৌ ঘপককৈ মানে খিচিং মিচিং হৈ যায়, কি কৰিব উপায় নাই। আৰু এইফালে ভাজিখিনি সিজিছে আৰু লাহে লাহে, আৰু ফুটিছে যিহেতু, সেইকাৰণে অকণমান ঢাকনখন মাৰি দিছোঁ। একেবাৰে নহয়, এনেই লগাই দিছোঁ ওপৰতে। আৰু এইফালে অকণমান পানী দি দিলোঁ, যিহেতু অকণমান গ্ৰেভি টাইপ কৰিব লাগিব, সেইকাৰণে পানী দিলোঁ। ফাইনেলি মোৰ শাক ৰেডি। এইফালে মোৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল। কোমোৰা আলু আৰু হাঁহৰ মাংস ৰেডি। এইফালে দেখিছে নহয় কালাৰটো, বেছি মছলা চছলা একো দিয়া নাই, পাঁচফোৰণ অকল গোটাকৈ দুটামান দিছিলোঁ, সিমানে। কিন্তু খাই বহুত টেষ্টি লাগিছিলে। নিজে বনাইছোঁ আৰু নিজে ট্ৰাই কৰিছোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। হয়তো আপোনালোকে বহুত ধুনীয়াকৈ জানে, এনেই আৰু ভিডিঅ'টো বনাব মন গ'লতো বনালোঁ। আৰু এইফালে দেখিছেনে মোৰ বটলটো একদম মোৰ মাইনু বুলি লিখি থৈ দিছোঁ বটলটো। আৰু এইফালে বহি ল'লোঁ আমি গোটেইকেইজনী ভাতৰ কাঁহীত। এইফালে মই ভাত খোৱাত ষ্টাৰ্ট কৰি দিলোঁ। মই ভাবিলোঁ আপোনালোকক এটেপা খাই দেখাওঁ, আৰু সেইবাবে মই খালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, আজিলৈ আহি আছোঁ নেক্সট